হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। যিসকলৰ স্কুটি আছে, মই বৰ্তমান এক্টিভা মোৰ ওচৰত স্কুটি এখন আছে, যিখন সেইখনৰ ওপৰত মই ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো যিসকলে ভিডিঅ'টো চাবলৈ ইচ্ছা কৰিছে সেইসকলে ভিডিঅ' স্কিপ নোহোৱাকৈ আগলৈ চাই থাকিব। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে গাড়ীখনৰ কালাৰ আৰু টায়াৰ চাই গম পাইছে গাড়ীখন কিমান মৰমৰ গাড়ী। একচুৱেলি স্কুটিখন 2014 চনৰ এক্টিভাৰ টপ মডেল আছিল, কিন্তু বহুত প্ৰব্লেম থকাৰ বাবে গাড়ীখন পূৰা খুলিবলগীয়া হ'ল কমপ্লিট। তো মেইন মেজৰ প্ৰব্লেম কেইবাটাও আছিলে। সেই প্ৰব্লেমবিলাকৰ ভিতৰত ফাৰ্ষ্ট প্ৰব্লেম এটাই আছিলে। প্ৰত্যেক স্কুটিতে এটাই ফাৰ্ষ্ট প্ৰব্লেম থাকে, সেইটো হৈছে ভাইব্ৰেশ্যন। তো আপোনালোকে জানেনে ভাইব্ৰেশ্যন স্কুটি কিয় হয় আৰু ভাইব্ৰেশ্যন হ'লে কি বস্তু যোৱাৰ চান্স থাকে? তো সেইটোৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে স্ক্ৰীণত দেখা এই বস্তুটো হৈছে মেইন ইম্পৰ্টেণ্ট বস্তু, যিটো সকলো ধৰণৰ স্কুটি থাকে। ইয়াৰ নাম হৈছে ক্লাছ ভাইব্ৰেটৰ। তেনেহ'লে বন্ধুসকল, আহকচোন জানো ক্লাছ ভাইব্ৰেটৰে আমাৰ স্কুটিসমূহত কেনেকৈ কাম কৰে। তো এক্সাম্পল হিচাপত আপোনালোকক ইঞ্জিনটো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোক সকলোৱে জানে যেনেকৈ বাইকবিলাকত চেইন ব্যৱহাৰ কৰা হয়, ঠিক তেনেদৰে স্কুটিত বেল্ট ব্যৱহাৰ কৰা হয়। সকলো স্কুটিৰ কিক ছাইডত বেল্ট ব্যৱহাৰ কৰা হয়। তো বেল্টৰ কাম হৈছে পাৱাৰ ট্ৰান্সফাৰ কৰা। সকলো ধৰণৰ স্কুটিতে দুটা পুলি থাকে। এটা ইঞ্জিন ছাইডৰ পৰা আহে, সেইটোত পাৱাৰ পায় আৰু এইটো হাই টৰ্কত কাম কৰে, আৰু বেক ছাইডৰ যিটো ক্লাছ এছেম্বলি থাকে তাত পাৱাৰ ৰিলিজ হয়, জাষ্ট চকাটো ঘূৰে। তেনেধৰণে স্কুটি ইঞ্জিনটো কাম কৰে। আপোনালোকৰ যদি নিজৰ বাইক বা স্কুটি আছে, বাইকৰ যদি চেইন আপোনালোকে চেঞ্জ কৰিব বিচাৰে বা স্কুটিৰ যদি বেল্ট চেঞ্জ কৰিব বিচাৰে, তেনেহ'লে ৰলন কোম্পানী এটা ব্ৰেণ্ড হয়তো, সেই কোম্পানীটোৰ বেল্ট বা চেইন যদি লগায় তো লাষ্টিংটো বেছি হয়। তো গতিকে সেইটো লগাওক, আপোনালোকে ইউজ কৰি চাওক কেনেকুৱা পায়। কিছুমানে ভাবে এই স্কুটি পিক আপ যেতিয়া নোলোৱা হয়, গাড়ীখন ভাইব্ৰেশ্যন বেছি হয়, তেতিয়া বেল্ট বেয়া হৈছে বুলি ভাবে আৰু বেল্ট চেঞ্জ কৰাই দিয়ে, তথাপিও প্ৰব্লেম ছল্ভ নহয়। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল যে যিসকলৰ এক্টিভা স্কুটি আছে সেইসকলে কিন্তু এই প্ৰব্লেমটো নিশ্চয় পাইছে। আপোনালোকে যেতিয়া স্কুটিখন ষ্টাৰ্ট দি পেলাই এক্সেলত দিয়ে, তেতিয়া ঘৰ ঘৰকৈ এটা আৱাজ কৰে। তো ইঞ্জিন ছাইডৰ পৰা কিবা ঢিলা হৈ থকা নিচিনা লাগে। ঠিক সেই প্ৰব্লেমটো হৈছে ক্লাছ ভাইব্ৰেটৰৰ কাৰণে। সেইকাৰণে ক্লাছ ভাইব্ৰেটৰ সদায় গ্ৰীচিং কৰি ৰাখিব লাগে। তো আপোনালোকেতো নিশ্চয় কৰিব নোৱাৰে, গতিকে ছাৰ্ভিচ চেণ্টাৰত যাব, গৈ পিনি আপোনালোকে সঠিক টাইমত 2-3 মাহৰ মূৰে মূৰে এইটো ছাৰ্ভিচ দিয়ক, তেতিয়াহে আপুনি চলাই ভাল পাব। তো ক্লাছ ভাইব্ৰেটৰ এনেকুৱা এটা বস্তু যিটো আপোনালোকে যদি ছাৰ্ভিচ নকৰে তো চলাবলৈ একদম মজা নাই। গতিকে এইটো কথা মনত ৰাখিব, যিসকল এক্টিভা আছে সেইসকলটো অতি প্ৰয়োজন এইটো কাম কৰাটো। বাকী স্কুটিবিলাকতো হয়, নোহোৱা নহয়, কিন্তু এক্টিভাত বেছিকৈ হোৱা দেখা যায়। আপোনালোকে চিন্তা কৰিছে এই প্ৰব্লেমটো হয় কিয়? আৰু ইয়াৰ প্ৰব্লেমটো হোৱাৰ দুটা কাৰণ আছে। তো প্ৰথম কাৰণটো হৈছে বহুতে যেতিয়া গাড়ীখন ৰানিং অৱস্থাত থাকে তেতিয়া ব্ৰেকডাল ধৰি চলায়। হাফ ব্ৰেকত গাড়ী চলালে কিন্তু ভাইব্ৰেটৰ প্ৰব্লেম হোৱাটো খাটাং। 2 নম্বৰতে আপোনালোকে নিজৰ স্কুটি বা বাইক টাইম টু টাইম ছাৰ্ভিচ কৰক, আৰু যাৰ স্কুটি আছে ক্লাছ চাইড খোলাওক, ছাৰ্ভিচ চেণ্টাৰত যাওক, আৰু টাইম টু টাইম ছাৰ্ভিচ কৰিলে কিন্তু আপোনালোকৰ এইখিনি প্ৰব্লেম কেতিয়াও নাহে। যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব। কিন্তু ডেইলি আপোনালোকক ব্লগ দিব নোৱাৰোঁ, কাৰণ মোৰ নিজৰ কাম থাকে, মোৰ ৱৰ্কশ্বপত সদায় কাম কৰোঁ মই। তো ডেইলি আপোনালোকক মই ব্লগ দিব নোৱাৰোঁ, কিন্তু সপ্তাহত এটা হ'লেও মই ব্লগ দিবলৈ আপোনালোকক চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো আজিলৈ বাই। নেক্সট আকৌ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকক লগ পাম।